আজি মাছটো অকমান মছলা চছলা দি বেলেগকে বনাইছো এনেকৈ জুইত হেকি লৈছো আৰু এফালে বন জালুক আৰু মানিমুনিৰ মাছৰ আঞ্জা প্ৰথমতে থালখন বাঢ়ি লওঁ মই মনমি চেফ মনমি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ থালখনত আছে সালাড হেকি লোৱা মাছ আৰু এইফালে এয়া মানিমুনি আৰু বন জালুকৰ আঞ্জা এতিয়া আহোঁ ৰেচিপিটোলৈ লগত কেঁচা জলকীয়াটাও দি লৈছোঁ বন্ধবাৰত আমাৰ ঘৰত বন শাক খাওঁৱেই সৰু মানিমুনিৰ লগত বৰ মানিমুনি দিছোঁ আৰু এয়া হৈছে বন জালুক সকলোৱে চিনি পায়নে বন জালুকৰ সৈতে গোটেইখিনি বাটি পেলাই মই এয়া ৰস উলিয়াই ল'লোঁ ভাঙোন মাছ আছিলে ইমান ডাঙৰ মই 4 টুকুৰা কৰিছোঁ নিমখ হালধি সানি ল'লোঁ আৰু লগতে এটা কাচকল মই দিম বাকলি গুচাই ল'লোঁ আৰু টুকুৰা টুকুৰ কৰি লৈছোঁ মাছখিনি এয়া মই ভাজি পেলাই কাঢ়ি লৈছোঁ আধা ভজা কৰি লওঁ সদায় মাছ ভজা আৰম্ভণিৰ পৰা নাই দেখুৱা আৰু মাছখিনি কাঢ়ি লোৱাৰ পিছত মই কাচকলখিনি সেই মাছ ভজা তেলতে অকণমান ভাজি ল'ম প্ৰায় 80% মান সিজাকৈ মই এয়া ভাজি নমাই ল'লোঁ আৰু এটা পিঁয়াজ দিছোঁ মিহি মিহিকৈ কাটি অলপমান লৰাই পেলাই ভাজি ল'লোঁ তাৰপিছত দিছোঁ আদা আৰু নহৰু বটা সেইখিনি অকণমান ভালকৈ লৰাই ল'লোঁ হালধি দিছোঁ আৰু এই যে ৰসখিনি উলিয়াই থৈছিলোঁ ৰসখিনি দি দিলোঁ জোখত নিমখ দিছোঁ আৰু অকণমান জিৰা জালুকৰ গুড়ি দিছোঁ আপোনালোকে যদি জ্বলা খাওঁ বুলি কয় জলকীয়া দিব মই দিয়া নাই এটা আলু ভাতত দি থৈছিলোঁ সেয়াও দি দিছোঁ আৰু এতিয়া আঞ্জা উতলিলে মাছ আৰু কাচকল দি আৰু অলপমান দি উতলাই দিম হৈ যাব অকণমান শ্বৰ্টকাট কৰি দেখুৱাইছোঁ আপোনালোকক মই আৰু এয়া অলপ দেৰি ঢাকি থলোঁ মাছৰ আঞ্জা হৈ গ'ল এতিয়া মই যে মাছটো বনাইছিলোঁ দেখুৱাওঁ হওক প্ৰথমতে আদা নহৰু পেষ্ট হালধি জলকীয়া গুড়ি নিমখ আৰু অকণমান টমেটো চচ লৈছোঁ আৰু অলপমান নেমু ৰস দিছোঁ ভালকৈ মাছটোত মোহাৰি মোহাৰি সানি ল'ম মাছটো কিন্তু কচি ল'ব লাগিব তেতিয়াহে ভিতৰলৈকে মছলাখিনি সোমাব পেন ফ্ৰাই কৰি ল'ম অকণমান তেল সানি লৈছোঁ হেল্ডি হয় আচলতে বেছি তেল নোসোমাই সাধাৰণতে মাছ ভাজিলে আমাক বহুত তেল লাগে যিসকলে মাছ ভজা বা মাছ ফ্ৰাই কৰি খাই ভাল পায় এনেকৈ খাই চাবচোন কম তেলতে বনাব পাৰিব ইলুটি শিলুটি কৰি ভালকৈ সিজালৈকে মই ভাজি ল'লোঁ অকণমান ঢাকোন মাৰিও দিলোঁ তেতিয়াহে সিজিব নহয় জানো আৰু এই আচক মই অকণমান জুইত হেকি দিছোঁ তেতিয়া স্মকি ফ্লেভাৰ এটা আহে খুব ভাল লাগে তন্দুৰ টাইপত গোন্ধ এটা আহে আৰু এয়া মই অকণমান চালাডৰ লগত পৰিৱেশন কৰিছোঁ আচলতে ভাত খোৱাৰ আগতেই খোৱা হ'ব প্ৰথমতে চালাড দি লৈছোঁ তাৰপিছত মাছটো দিছোঁ অকণমান টমেটো চচ দিছোঁ চাটনিয়ে দিব লাগিছিলে আচলতে চাটনি আজি মই বনোৱা নাই অকণমান এনেকৈ সজাই দিছোঁ এইফালে চা দুজনী খোজকাঢ়ি পেলাই আমি ৰেষ্টুৰেণ্ট যাওঁ কেলৈ যাওঁ জানেনে কেলৈ যাওঁ মানে সন্দেহটো আছে বাৰু কিন্তু আগবেলা মই নাযাওঁ যে আজি যাওঁ আপোনালোকৰ চিনাকি কোনোবা আলহী আহিব ফোন কৰিলে গতিকে পটাপট ওলাই আহি আছোঁ তাতে লগ পাম কি কথা পাতোঁ দেখুৱাম বহুত দিন লগ পোৱা নাই আচলতে সেয়াই বহুত দিন লগ পোৱা নাই আমি 31 হেৰি ডিচেম্বৰ 31 ডিচেম্বৰত লগ হোৱাৰ কথা আছিলে কিন্তু নোৱাৰিলোঁ লগ কৰিব আমি মাতি গ'লোঁ ফোন কৰিলেতো লগ নহ'লোঁ কিন্তু আজি ভাল লাগি আছে পটাপট যাওঁ বতৰটো ভাল খোজকাঢ়িবলৈ এওঁ নাই সন্দেহটো আগতেই গ'ল সেইকাৰণে আৰু খোজকাঢ়িয়ে যাওঁ বোলো বতৰটো ভাল ৰ'দ নাই খোজকাঢ়ি ভালেই লাগিছে খালি ভৰিটো বহুত কঁপিছে ব'লা আলহী আহিলে চাওঁগৈ ইমান দেৰি গাইজ ৰৈ আছো ন আধা ঘণ্টা হ'ল দেখিছেনে এতিয়া আছে আটলান্টা আৰু মঞ্জিত আটলান্টা মঞ্জিত নামটো শুনিছে লগ পাইছিলা নেকি গ্ৰুপত ক'ৰবাত পিকনিক ক'ৰবাত গৈছিলা কি খবৰ ভাল আছো আৰু জীয়াই কোনোমতে মা আহি আছে ফাৰ্ষ্ট খোজকাঢ়িব মই ইমান ধুনীয়া লাগিছে কি
যিমান যি হলেও সেয়াটো কৰিহে লওঁ ফাৰ্ষ্ট টাইম লগ পাইছিলে না প্ৰথমতে তোমাৰ কথাই কৈছে মানে কি খবৰ आधा बरमंडली माते आधा भिंडो बोली माते এনেকুৱা লাগে যে নি মোৰে জুলাই নাই মই বহি পঢ়া हमने सोली लोग बहुत मुझे बहुत धुनिया লাগিছে দে ৰেষ্টুৰেণ্ট ধুনিয়া লাগিছে মুনমিবা হেল্ল মুনমিবা ৰেষ্টুৰেণ্ট কিমান সময় পা আহি আৰু আজি যে একদম মানে মই এই বগনক কৈছো আমি শ্বুটটোলে গলো মই বোলো সোনকালে চাগে হ'ব আধা ঘণ্টা মান আৰু আধা ঘণ্টা মান কেনে সময় না জানা না জানো ইমান কি নাই না না বহুত আনিছে নাই না মুনমিবা কক কি আছে ইয়াত দিছো ড্ৰামছ অফ হেভেন এয়া কাৰণ এইটো খাই আমাৰ ৰেষ্টুৰেণ্টত এইটোতো কমন হয় কিন্তু আমাৰ ৰেষ্টুৰেণ্টত ইউনিক টেষ্ট এটা পাই বুলি কয় আৰু দেই ৰাইজে কয় সেইকাৰণে তোমালোককো দিছো আৰু এইটো হৈছে ঘৰুৱা নিচিনাকে আহিছে আৰু অৰ্ডাৰ থেংক ইউ কেএফচি হু কিষাংগীৰ লগত গাটো লগালগিকে ব কিজানি অকমান ইনস্পায়াৰ হওক এলাহ ভাৱটো যাওক পাৰলে মানে ফুৰিবলৈ ওলাই যাব এতিয়া আকৌ আপুনি গালি পাৰিব লগত ঘৰতে নথকা হ'ব এতিয়া মোৰ ছোৱালী পাল উৰি নহয় বিয়া দি দিম তেতিয়া মানুহটোৰ লগত ফুৰিব তোমাক চাগে মই দায়িত্ব নলওঁ মায়ে কৈ থাকে ঘূৰিবলৈ ভিডিঅ' বনাবলৈ ব'লা এবাৰ মই নহু লগতে খোলা খোবালো ক'ত যাবা দিদি বাদে এইফালে মোকো হাই এটা দি দিয়া আৰু ইয়াত কৃষাংগীহঁত থাকোঁতেই চেণ্ট্ৰেল কলেজৰ ষ্টুডেণ্ট অলপ আহিছিলে পৰীক্ষা দি আজৰি হৈ একেলগে খাবলৈ আৰু কৃষাংগীক পাই খুব ভাল লাগিছে কাৰণ কৃষাংগী শইকীয়া ইনষ্টাগ্ৰাম ইহঁতি ফ'ল' কৰে চাই বহুত ভাল পায় আৰু কৃষাংগীৰ ইউটিউব চেনেলটো হ'ল তই মই টেলছ আপোনালোকে চাব মই ডেছক্ৰিপশ্যনত সকলো লিংক দি দিম আৰু এইখিনি ষ্টুডেণ্টখিনিৰ কাৰণে নিছে সিহঁতে কিবা চাইনিজ আইটেম এটা অৰ্ডাৰ দিছিলে লগত ফ্ৰাইড ৰাইচ আৰু এয়া এনজয় কৰিছে লগতে কৃষাংগীহঁতেও এনজয় কৰিছে এয়া তাৰ মাজতে আকৌ বৰমানে কৃষাংগীৰ ভায়েককো স্কুলৰ পৰা লৈ আনিলে তাৰো পৰীক্ষা শেষ হ'ল কৃষাংগীৰ ভাইটি আৰু ইণ্টাৰেষ্টিং কথা ভায়েক কৃষাংগীকে বেছিয়ে হ'ব নেকি ন বেছি ওখ আৰু এটা আছে মাজত আমাৰ সি তাতকৈ ওখ আৰু আমি কৃষাংগী বৰ্মন আৰু ভাইটিৰ লগত বহুত কথা পাতিলোঁ তাৰপিছতে কম সময় লৈ আহিছিলে যদিও অলপ সময় থাকিলে এতিয়া যায়গৈ বেয়াও লাগিছে মনটো আমি একেলগে পিকনিক খাইছিলোঁ মিট আপত পাইছিলোঁ আজি আগবেলাটো কৃষাংগী আহিছিলে কৃষাংগীৰ লগতে বিজি হৈ থাকিলোঁ তাৰপিছত ইভিনিং এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা অৰ্ডাৰ আহিলে পুৰা 30 মানুহৰ কাৰণে এই অৰ্ডাৰত অকণমান হেল্প কৰি দিবলগীয়া হ'ল তাৰপিছত এয়া অফিচৰ তলত আমাৰ হেৰি আছে অফিচটো কি আছে তলতে আছে বৰা অট'মোবাইলছ মই আপোনালোকক অফিচটো দেখুৱাই নাই এদিন দেখুৱাম বাৰু আৰু এতিয়া হ'ল ষ্টাফে এতিয়া কেইটা বাজিছে 10টা বাজিছে ন 10টা আৰু এয়া হৈছে বৰা অট'মোবাইলছৰ সকলো ষ্টাফ 31st বুলি কাম চাম কৰি আজৰি হৈ ৰাতি এয়া খানা খাইছে সকলোকে মই এবাৰ দেখুৱালোঁ এয়া সকলোৰে নামবোৰ কৈ নিদিওঁ কাৰণ সকলোৰে নামবোৰ মই নাজানো আৰু সেয়া এইফালে হাজবেণ্ড এণ্ড ৱাইফ একেলগে খাইছে বহি পেলাই আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ